অসমবাসীয়ে 9 দিন ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ সময়ত নাইটিংগেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰি নহ'লে আপোনাৰ ব্ৰেকআপ হৈ যাব। ডিচেম্বৰত যেতিয়া কে বিৰোধী আন্দোলন আৰম্ভ হ'ল, চৰকাৰে সম্পূৰ্ণ 9 দিনৰ কাৰণে ইণ্টাৰনেট সেৱা গোটেই ৰাজ্যতে ছাছপেণ্ড কৰি দিলে। ইণ্টাৰনেট সেৱা ছাছপেণ্ড কৰি তেওঁলোকে কে বিৰোধী আন্দোলনক প্ৰতিৰোধ কৰাৰ চেষ্টা আছিলে, কিন্তু উল্টা এনেকুৱা হ'ল যোনবোৰ ল'ৰা ছোৱালীয়ে পাবজি খেলি আগতে আন্দোলনত অংশগ্ৰহণ কৰা নাছিলে সেইসকল ওলাই আহিল আৰু আন্দোলনত আগভাগ ল'ব আৰম্ভ কৰি দিলে। और एक बंदा चिकन डिनर अपने जैसी बंदा दिखे ना बूंद डालना साले को। अच्छा मेरे पास शेयर है मैं चलाता हूं। অসমবাসীয়ে 9 দিন ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ সময়ত बीजेपी छी 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 सीएबी छी 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 काका छी 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 क्या क्या छी 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 क्या क्या छी। হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে ভাবিছিলে যে তেওঁলোকে কৰা আন্দোলনসমূহৰ ফুটেজ নেশ্যনেল মিডিয়াত দেখাব বুলি, কিন্তু আজিলৈকে নেশ্যনেল মিডিয়াই পাকিস্তান আৰু ৰাম মন্দিৰৰ ইছ্যুৰ বাহিৰে বেলেগ ফুটেজ দেখাই পাইছে জানো? অসমবাসীয়ে এক্সপেক্ট কৰিছিলে যে অন্য ৰাজ্যসকলে অসম চৰকাৰে কৰা এট্ৰচিটিজ ইণ্টাৰনেট সেৱা ছাছপেণ্ড কৰি পিনি ফ্ৰীডম অফ স্পীচ কাইলৰ যোনটো অপচেষ্টা কৰি থকা হৈছে তাৰ বিৰুদ্ধে মান মাতিব বুলি, কিন্তু কাশ্মীৰত 3 মাহ ধৰি ইণ্টাৰনেট সেৱা ছাছপেণ্ড হৈ আছিলে, তাৰ বিৰুদ্ধে অসমবাসীয়ে কিমান মান মাতিছিলে? তো হুইচ এনেকৈ কেনেকৈ চলিব ব্ৰ? 2019 চনত ভাৰতৰ জিডিপি প্ৰথমবাৰৰ কাৰণে 5%কৈ তলত গেলিলে, 4.8% হ'ল, কিন্তু भारत में सब अच्छा है। 2019 চনতে পিঁয়াজৰ দাম প্ৰথমবাৰৰ কাৰণে ভাৰতত 120 টকাৰ ওপৰত গ'ল, কিন্তু सब चंगासी 2019 চনতে নিৰ্ভয়া ৰেপ কেছৰ পুনৰাবৃত্তি পুনৰ হায়দৰাবাদত হ'ল, কিন্তু भारत में सब अच्छा है, सब चंगासी 2019 চনতে বিজেপিয়ে ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ হাৰি গ'ল, কিন্তু भारत में सब अच्छा है, सब चंगासी ৰাম মন্দিৰ আৰু পাকিস্তানৰ খবৰ মাজত 2019 চনত জিডিপি গ্ৰ'থ ৰেট এনেকৈ গায়ব হ'ল, যেনেকৈ 9,000 কোটি টকা বিজয় মালিয়া, 11,000 কোটি টকালৈ নীৰৱ মোদী, যেনেকৈ কাশ্মীৰৰ পৰা আৰ্টিকেল 370, যেনেকৈ বিজেপিৰ পৰা এথিক্স, যেনেকৈ সৰ্বানন্দ সোণোৱালৰ পৰা জাতীয়তাবাদ, যেনেকৈ হিমন্ত শৰ্মাৰ মাথাৰ চুলি। বলীউডত 2019 চনত প্ৰথমখন ফিল্ম উৰি ৰিলিজ হ'ল আৰু তাৰ হিট হ'ল। তাৰপিছৰ পৰা বলীউডে বেক টু বেক ৰাষ্ট্ৰপতি ফিল্ম দিলে, মিছন মংগল, কেশৰী, বাটলা হাউচ আৰু বিজেপি প্ৰপেগেণ্ডা ফিল্ম PM নৰেন্দ্ৰ মোদী। আনকি ৰাষ্ট্ৰবাদী কানাডিয়ান নেশ্যনেল অক্ষয় কুমাৰেতো মিছন মংগল, কেশৰীৰ দৰে বহুত ৰাষ্ট্ৰপতি ফিল্ম দিলে। PM নৰেন্দ্ৰ মোদীত বিবেক অবৰায়ৰ এক্টিং চাই পিনি নৰেন্দ্ৰ মোদীয়ে নিজে ক'লে, আৰে ভাই এনেকৈ হ'লে কেনেকৈ হ'ব? 2019 চনত জলিউডত ওৱান টু বি বলিউড ফিল্ম ৰত্নাকৰ আৰু কাঞ্চনজংঘাই ভাল টকা কমালে, কিন্তু আমিক্স যোনটো সঁচাকৈ ভাল ফিল্ম আছিলে তাক চাবলৈ কোনো থিয়েটাৰত নগ'ল। প্ৰিয় বন্ধু, আমাৰ এই এপিছডটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, নহ'লে কিন্তু মই আপোনালোকক বিবেক অবৰায়ৰ ফিল্ম দেখাম। এনেই নেদেখাওঁ এনেই কৈছোঁ, তথাপি ছাবস্ক্ৰাইব কৰি দিব দেই।